একদম মানে ধুনীয়া হৈ আছে। Hey guys, welcome back to my Simasuki Assam YouTube channel. More channel to লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকক মই চুলিৰ কেনেদৰে যত্ন ল'ব পাৰি ঘৰতে আমলখি মই ৰাখি থৈছিলো 2 বছৰ আগতে বয়ামত থৈছিলো। সেইবিলাক হানি থাকো মাজে মাজে আৰু 2 বছৰ নালাগে 3 বছৰ হলেও এইবিলাক বেয়া হৈ নাযায়। আপুনি ঘৰে হানি থাকিব পাৰে। চুলিৰ কাৰণে বহুত উপযোগী। চুলি কলা কৰাৰ লগতে আপোনাৰ ঘন আৰু দাঁত ধুনীয়া হ'বলৈ ধৰে। সেইটো কাৰণে আজি মই দেখাই দিছো মই কেনেকৈ ৰাখিছো কেনে থৈছো। গোটাকেও আমলখিখিনি বয়ামত ভৰাই থব পাৰে আৰু মই গোটাকে থৈছিলো, কিছুমানে খুন্দি থয়। আজি মই দেখাই দিছো মই ৰখা আমলখিখিনি কেনেকুৱা হৈ আছে দেখাই দিছো। এনেকৈ থৈছিলো মই বয়ামত। এইখিনি মই উলিয়াই দেখাই দিছো। চুলি হৰা বা চুলি পকা চুলি হৰা চুলিৰ কাৰণে অধিক পৰিমাণে উপযোগী। দেখাই দিছো এনেকুৱা হৈ গৈছে বৰ্তমান। এইবিলাক দেখিছে এয়া দেখিবলৈ পাইছে এনেকুৱা হৈ আছে। একদম মানে ধুনীয়া হৈ আছে। আপোনালোকে সঘনাই ব্যৱহাৰ কৰিব পাৰে ঘৰতে। এনে ধৰণৰ আমলখি বয়ামত ভৰাই এনেকৈ গেলাই থৈ বহুত উপকাৰী চুলিৰ কাৰণে। চুলি হৰা বন্ধ হ'ব, আপোনাৰ চুলি ধুনীয়া দীঘল হ'ব, কলা হ'ব, বহুখিনি সমস্যা সমাধান হ'ব। বিশেষকৈ বেলেগ স্পা এনেকুৱা ধৰণৰ কিবাকিবি পাৰ্লাৰত কৰাতকৈ এইবিলাক ঘৰতে কৰাবিলাক বেছি উপযোগী বুলি ভাবোঁ। মই মাজে মাজে কৰি থাকোঁ। আপোনালোকেও এইটো ব্যৱহাৰ কৰিব পাৰে আৰু ব্যৱহাৰ কৰি যদি ভাল ৰিজাল্ট পায় তেনেহ'লে মোক এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লাইক এটা কৰি দিব। মোৰ চেনেলটো যদি প্ৰথম চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যায়। আজিৰ ভিডিঅ'টো ইমানেই বেছি দীঘলীয়া ভিডিঅ' নহয়, এইটো দেখাবলৈ লৈছিলোঁ। আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে ঘৰতে এনেধৰণে। চ' আজি ভিডিঅ'টো ইমানেই। বাই বাই। নেক্সট এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই গাইজ।